सब लोग बैठ गया है ऐसे, ये सब पर डांस करेगा यहाँ पे। एक बहाग और एक बहागर दिनाखन नतुन ब्रिजर ऊपर आमी जाओ बिहु मारिबोलै आमार नाचनी एजनी ओলাই गल। ए केटा कय দিয়া आज सबके रंगाई शुभेच्छा जनाल। ये बोले बिहु चकचकी ढिन डाउन डाउन ढिन किटी ढुले बाव तितल पेपा बाव ए हुनकाले हुनाई गाँव जाओ ताते आमी हुचरी गाँव चाइ থাকিব दे हुचरी नो मारिबोलै जाओ হৈছে না বিহুটো। আজি আমি বিহু নাচিবলৈ হুনাই গাঁৱলৈ যাওঁ। হুনাই গাঁৱত মানে মাকৰ পেহীয়েকৰ মানে পিতেকৰ জীয়েক মানে নাতিনীয়েক এই নাতিনীয়েক আছে তালৈ যাওঁ আমি প্ৰত্যেক বছৰে যাওঁ আৰু এই বছৰো তেনেকৈ যাওঁ। মানে প্ৰায় আমি ভাড়াঘৰত য'ত আছোঁ তাৰ পৰা তোমাৰ 7-8 কিলোমিটাৰমান দূৰ হ'ব আৰু সেই তালৈ গৈ আছোঁ আৰু তাত গৈ পেলাই বিহু মাৰিব চাম দেই কেনে নাচে চাব দেই। এইকেইটা এতিয়া বিহু মাৰিবৰ কাৰণে চাবাকে গাড়ীত লৈ ল'লে হাই কৈ দিয়া। আমি এতিয়া ক'ত যাম বিহু মাৰিবলৈ কৈ দিয়াচোন। চলিহা গাঁও যাম ব'লা আমি চলিহা গাঁৱত বিহু মাৰিমগৈ হুঁচৰি মাৰিম হয়নে। ব'লা গোটেইখিনি গাড়ীত নধৰিব সিহঁতি যাব খোজকাঢ়ি আমি যাম গাড়ীত। বিহুতি আমাৰ বিহু তিনিটি আমাৰ বিহু তিনিটি বহাগতে ধেমালি কৰোঁ। এতিয়া চিনাকি কচোন ছোৱালীৰ নামটো কি তোমাৰ? দৃষ্টিপ্ৰিয়া। আৰু তোমাৰ নামটো? উদ্যান হাজৰিকা। তোমাৰ নামটো? আৰু তোমাৰ নামটো? নমস্কাৰ মোৰ নাম নিবিৰলি হাজৰিকা। আৰু তোমাৰ নামটো? নমস্কাৰ মোৰ নাম শ্ৰী পৰিস্মিতা বৰা। আৰু তোমাৰ নামটো? নমস্কাৰ কৈলামজ্যোতি বৰা। আৰু তোমাৰ নামটো? মাই নেম ইজ শিৱাং বৰা। আমি গোটেইখিনি আছে আৰু এইখিনি আহি আছে গোটেইখিনি আমি হুঁচৰি মাৰিবলৈ যাম দেই। लोग उतर गया अभी नाचने के लिए यहीं पे नाचेगा। ये घर गुनगुन का है ना, ये गुनगुन का है। हाँ यहीं पे डांस करेगा बिहू डांस देखना आप लोग। हाँ ये है हुनारी गांव और ये सब लोग आ गए हैं हुँचरी मारने के लिए। अभी यहाँ पे पहले से शुरुआत होगा। अच्छा ये पे आप लोग पहले देखा था उसका नाम क्या है? अच्छा और तुम्हारा नाम क्या है? पल्लव प्राण हाजरिका। ये सब लोग बैठ गया है। तुम्हारा नाम क्या है? और तुम्हारा? अच्छा तुम्हारा? अच्छा सब लोग बैठ गया है ऐसे, ये सब पर डांस करेगा यहाँ पे। বিহু মাহ হ'ল হ'ল বল বঢ়িয়া এতিয়া এই ঘৰলৈ যাব লাগিব ব'লা। আমাৰ গোটেই দলটো গৈ আছে দেই। এইখিনি হুঁচৰি লগাই আছে ইয়াৰ গুণগুণৰ ঘৰত। এটা দলৰ যোৱাবাৰ ধনভালী আছিলে তেওঁলোকৰ ঘৰত, ইয়াৰ গুণগুণৰ ঘৰত। উৎপন্ন কৰি বিজনেছ উৎপন্ন কৰি এইখিনি এইবাৰ এইফালে সোমাই গৈছে এই গলিটোত। গাঁৱে গাঁৱে হুনাই গাঁও প্ৰত্যেক ঘৰ মানুহৰ ঘৰতে হুঁচৰি গাই আছে।
এতিয়া এই ঘৰত হুঁচৰি মাৰিব ব'লা 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 হাই হৈছে হৈছে মাতিছে এটা বাজিলে তিনিটা বজাত আহিব হ'ব এতিয়া এটা হুঁচৰি শেষ হ'ল ৰাতিপুৱাৰ পৰা মাৰি আছে ভাগৰ লাগিছে এতিয়া আকৌ পাছবেলা আহিব এতিয়া ভাত পানী খাই অকণ ৰেষ্ট কৰি আহিব হয়নে নহয় চাইছোঁ না গোটেইকেইজনী ঘামি টেপাতে দেখি ব'লা আমি এতিয়া যাওঁগৈ ন এহেঁত যেতিয়া কিবা এটা ক'ব বোলে বিহুৰ কাৰণে কিবা এটা ক'ব বহুত বঢ়িয়া কথা ক'লে দেই বহুত বহুত ধন্যবাদ তাৰপিছত 3টা বজাত আকৌ ষ্টাৰ্ট কৰিব আকৌ 6টা বজাত সামৰিব এতিয়া আমি চব ঘৰা ঘৰি যাওঁ ৰ'দো বহুত পৰিছে গৰম হৈছে হয়নে ভাইটি গোটেইখিনি আহিলোঁ কষ্ট অকণ লাগিছে ন অকণমান কষ্ট লাগিছে তোমাৰ কষ্ট লাগিছে নি তোমাৰ লাগিছে এয়া সেই বেছি পানী খাই খাই আহিছে আৰু দেখি আৰু আমাৰ এইকেইজনী কিছু না অৱস্থা বেয়া একদম জাপিটোৱেহে ৰক্ষা কৰিছে যেনে তেনে আৰু হয় নাই জাপিটোৱেহে ৰক্ষা কৰিছে হয় নাই ব'লা নাচি কেনেকুৱা লাগিলে বাৰু তোমাৰ কেনেকুৱা লাগিলে নাচি পেলাই ভাল লাগিলে আৰু তোমাৰ ব'লা এতিয়া তোমালোক চব ঘৰলৈ যাওঁগৈ বতাহে উৰাই দিছে নি বতাহে উৰাই দিছে ধৰি ধৰি আহা দেই এতিয়া আমি চব যাওঁগৈ আৰু পাছবেলা 3টা বজাত আকৌ আহিম কিন্তু মই নাহোঁ আৰু তোমালোকে নাহিবা দেই অ'কে জয় আই অসম